Hello everyone, good morning. ভাবিলোঁ আজি ৰাতিপুৱা এনেকৈ মানে কাপোৰৰ তলৰ পৰাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱাকালি আহি আমি টাৱাঙৰ এই হোটেলত থাকিলোঁহি। এখন ইলৰা হোটেল নামটো, আৰু ইয়াতে ইমান ঠাণ্ডা, মানে দুখনকৈ কম্বল ল'ব লগা হৈছে। এয়া চাওক, এখন আৰু এই দুখন কম্বল লৈ শুইও মানে ঠাণ্ডাত থাকিব পৰা নাই। এয়া চাওক, এতিয়া ইয়াতে ৰাতিপুৱা 5টা বাজিছে। এতিয়া ভাবিছোঁ যে উঠিম, আৰু উঠি কৰি অলপ ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ পেলাই ওলাই যাম, আৰু আজিৰ দিনটোনো ক'ত যাম, কি কৰিম আপোনালোকক দেখাম বাৰু। আৰু এয়া বাবু উঠাই নাই, বাবু শুই আছে। মই অলপ তাক টানি দিওঁ, বাবুটো একদম পূৰা কাপোৰ কানি শুনি চাৰ্ট পিন্ধি মানে শুইছে। ঠাণ্ডাটো কেনেকুৱা? বহুত ঠাণ্ডা। তাকে ব'লা উঠা, এতিয়া ওলাই কৰি যাওঁ। আৰু এয়া আমি এতিয়া ৰাতিপুৱা ওলাই আহিছোঁ ব্ৰেকফাষ্ট বিচাৰি, মানে চাওঁ ক'ত কি পাওঁ। এইটো টাৱাং কি জেগা এইখিনি? নেহেৰু মাৰ্কেট নে? টাৱাং নেহেৰু মাৰ্কেট। দোকানবিলাক খোলাই নাই এতিয়ালৈকে। চাওঁ তাকে, চাহৰ দোকান পাওঁনে, ভাতৰ দোকান কি পাওঁ চাই লৈ আৰু টাৱাং বজাৰত ঘূৰি আছোঁ আমি খোজকাঢ়ি। এতিয়া ৰাতিপুৱাই এইটো দেখাই আছোঁ চাওক, পিছফালে এইটো লোকেশ্যন চাওক। এইয়া তলত পূৰা ইমান ধুনীয়া মেঘ। ষ্টেডিয়াম না? কিহৰ ষ্টেডিয়াম বা এইখন? ষ্টেডিয়ামখন সেইখন তলত ষ্টেডিয়াম। এইখনে টাৱাং টাউন হয়। আমি এতিয়া যিখিনি জেগাত আছোঁ এইখিনি নেহেৰু মাৰ্কেট বুলি কয়, আৰু এইখন টাৱাং টাউনখন গোটেইখন দেখাইছোঁ, আৰু যিমানখিনি পাৰোঁ দেখাবলৈ মই। নামটো পিছে নাজানো সেইখিনি জেগা। ফাইনেলি হোটেল এখন পাই গ'লোঁ আহি পেলাই। ইয়াতে মাৰ্কেটৰ তলত হয়, ইমান বিশেষ ডাঙৰ হোটেল নহয়, সৰু হোটেল বাৰু। এতিয়া ডাঙৰ হোটেলততো আপুনি খোৱা বোৱাটো গম পায়, এতিয়া ইমান সোনকালে নহয়গৈ। এতিয়া ইয়াতে ৰাস্তা কিনাৰত থকা এখন সৰু হোটেলত আমি ৰুটি চাহ খাম। এয়া চাহ দিলে, বাবুৱে চাহ খাই আছে, আৰু ময়ো চাহ খাবলৈ আৰম্ভ কৰিছোঁ। তেওঁলোকক এতিয়া ৰুটি বনাব দিছোঁ, ৰুটি হোৱাৰ পিছত খাম। আৰু ৰুটি আহি পাই গ'ল, আৰু ৰুটিটো বহুত ধুনীয়াকৈ সজাই দিছে। ইয়াতে চেৱৈও দিছে, এইটো চেৱৈ গাখীৰত বনোৱা। তাৰপিছতে বাকী ৰুটি, চব্জি, আৰু এইটো চলা। বঢ়িয়া, খাই বহুত ভাল লাগিব। সকলোৰে ব্ৰেকফাষ্ট কৰা হৈ গ'ল, আৰু ইয়াতে একচুৱেলি খাই খুবেই ভাল লাগিলে। ৰুটি প্লেট 50 টকাকৈ লৈছে, মানে ইয়াতে টাৱাং হিচাপত প্ৰাইচটো জেনুইন হয়। 3খনকৈ ৰুটি দিছে, লগতে চেৱৈ 1 বাতি দিছে। তো খাই ভাল লাগিলে, সেইকাৰণে আপোনালোককো জনালোঁ, ইয়াতে আহিলে সোমাব, ব্ৰেকফাষ্ট কৰিব পাৰিব। তো দাদা, আপোনাৰ হোটেলটোৰ নামটো কৈ দিয়ক। সবিতা হোটেল। একো নাই, এতিয়া ঠাণ্ডা আৰু হ'বই ভইচটো এনেকুৱা। ইয়াতে আহিব, সবিতা হোটেল নামটো, আৰু এইখিনিতে আছে মাৰ্কেটৰ ফাৰ্ষ্ট হোটেলখিনি, য'ৰ পৰা ষ্টাৰ্ট হৈছে তাৰ সন্মুখত 2টা কাৰ ৱাছো আছে চেণ্টাৰ। এইখিনিতে আপোনালোকে আহিলে ইয়াতে সোমাব। আৰু এটা কথা ক'বলৈ থাকি গ'ল, এওঁলোক অসমৰে হয়। দাদা কওকচোন, আপোনাৰ এজনো দাদা গহপুৰত, এওঁলোক গহপুৰৰে হয়, এতিয়া আমাৰ অসমৰে, আহি পেলাই ইয়াতে হোটেল ব্যৱসায় কৰি পেলাই চলি আছে। আমি এতিয়া ইয়াতে এখন গাড়ী ভাড়াত ল'লোঁ, চুমু এখন, যিহেতু আমাৰ গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন গাড়ী ইয়াতে লৈ যাব নিদিয়ে, মানে চাইট চিন চাব নোৱাৰিব। তালৈ আপোনালোকে মেইন টাউনখন চাব পাৰিব আৰু নিজৰ গাড়ী লৈ, কিন্তু আপোনাৰ যদি হেৰিত যাব লগা হয় চাইট চিনৰ কাৰণে, যেনে বোমলা, আৰু এতিয়া আমি মাধুৰী লেকলৈ গৈ আছোঁ, আৰু তাত গ'লে ইয়াৰ পৰা গাড়ী লোৱাটো মাষ্ট বি, এখন গাড়ী ল'বই লাগিব। মানে এতিয়া আমি এয়া আমাৰ পাইলট চলাই আছে, ইয়াৰে হয় লোকেল। এতিয়া তেওঁক লৈ পেলাই আমি গৈ আছোঁ বাৰু, আৰু দেখামগৈ আৰু ভিউবিলাক দেখাই আছোঁ বাৰু আপোনালোককো। এইটো চাৰ্কেট হাউচ হয়। কি সুন্দৰ লোকেশ্যন, একদম গোটেই টাৱাং টাউন দেখা পায় ওপৰৰ পৰা।
আমি সৰুৱা পাহাৰৰ শিখৰত গৈ আছোঁ মাধুৰী লেক চাবৰ কাৰণে। এইটো চাওক কি ধুনীয়া লোকেশ্যন। এতিয়া আমি উঠি আছোঁ। একচুৱেলি লেকটোৰ নাম সংগেষ্টাৰ লেক হয় আৰু ইয়াতে টুৰিষ্টবিলাকৰ সুবিধাৰ্থে মানে মাধুৰী লেক বুলি কয়। আৰু এতিয়াও প্ৰায় আৰু 27 কিলোমিটাৰমান উঠিবলৈ আছে ওপৰত। ইয়াত অক্সিজেন লেভেলটো বহুত কম হৈ যায়গৈ দেই। আৰু কাণেৰে এতিয়া কি কি চাউণ্ড আহি আছে এয়া চাওক। তললৈ দেখাইছোঁ কিমান তলত গম নাপায়। এতিয়া উঠি আছোঁ, আধা ঘণ্টা ওপৰতে উঠি থাকিম এনেকৈ। তাৰপিছত যাই পেলাই সংগেষ্টাৰ লেগৰ পৰা দেখাই আছোঁ অলপ। আৰু এতিয়া যাওঁতে ইয়াতে ৰাস্তাত নানা ধৰণৰ ফুল ফুলি আছে। ইমানেই মনোমোহা পৰিৱেশ মানে কি ক'ম আৰু, ভাষা নাই ক'বলৈ। ইমানেই ভাল লাগিছে মানে। চাওক এয়া ফুলেৰে ভৰপূৰ হৈ আছে। এইটো পাহাৰত চাওক গোটেই ফুলেৰে ভৰ্তি। চাওক এনেকুৱা ঠাইতে আপ আৰু ঠাইতে ডাউন। এতিয়া এনেকুৱা লাগিছে একদম পূৰা এখন বেলেগ এখন দেশত যেন আহি আছোঁ আমি। এয়া ফাইনেলি পাই গ'লোঁ সংগেষ্টাৰ লেকটো। এইটো ইয়াৰ হেৰি হয় গেটটো, আৰু সোমাই গৈ আছোঁ। বাৰু দেখাম আপোনালোককো। চাওক এইটো সংগেষ্টাৰ লেকৰ চাৰিওফালটো মই দেখাই দিছোঁ এনেকৈ। এইটো চাইডেতো প্ৰকাণ্ড পাহাৰ আছে। তাৰ পৰা এনেকৈ ইফালৰ পৰা নদী এখন বৈ আহিছে। কি নদীৰ নামটো নাজানো আৰু। নদী বৈ এইটো লেকটো। ইয়াতে সৰুবোৰ কিবা বনৰীয়া হাঁহ হ'বলা, এইবোৰ ধুনীয়াকৈ মাত দি আছে। এইটো চাওক লেকটো কিমান ধুনীয়া। এইফালে পাহাৰ আৰু সেই তাতে যাব পাৰি। তাৰ পৰাও মই দেখাই আছোঁ ৰ'ব। ভিউ পইণ্ট উঠি আহি আছোঁ। এইটো এইটো সংগেষ্টাৰ লেকৰ ভিউটো চাওক কি সুন্দৰ। এইফালে এইটো পাহাৰ আৰু এইটো ইয়াতে ৰ'দ দি আছে যদিও একদম চেঁচা চেঁচা বতাহ মাৰি আছে। আৰু মানে ইমানেই ঠাণ্ডা বতাহটো, মই টুপিটো নিপিন্ধোতে মানে একদম মূৰটো বিষাই গৈছিলেগৈ। মানে এটা কথাই বুজা গ'ল যে টাৱাং যদি ফুৰিবলৈ অহা হয়, আপুনি বছৰৰ যি মাহতেই নাহক, এতিয়া আমি জুলাই লাষ্টত আহিছোঁ, তাতে আমাৰ অসমত কিমান গৰম, কিন্তু ইয়াত আহি পেলাই এইটো অৱস্থা হৈছে, ঠাণ্ডাত আমি থাকিব নোৱাৰোঁ। আৰু একচুৱেলি আমাৰো ভুল হ'ল, আমি নাজানো ন ইয়াতে যে ইমান ঠাণ্ডা। আমি ভাবিছোঁ শ্বিলঙৰ নিচিনাই হ'ব আৰু অলপ চলপ ঠাণ্ডা গৰম দিব, কিন্তু ইয়াত আহিহে গম পাইছোঁ যে আপুনি যি মাহতে নাহক ইয়াতে গৰম কাপোৰ লৈ আহিব। আৰু আমি এতিয়া গৰম কাপোৰ নানিলোঁ, বিশেষকৈ মই একো চুৱেটাৰ জেকেট এনেকুৱা ধৰণৰ একো বস্তু নানি লৈ এতিয়া ঠাণ্ডাত তেনেকুৱা অৱস্থা হৈছে। জেকেট পিন্ধা নাই, এতিয়া কেঁকুৰি আছোঁ, উপায়ো নাই। আহিছোঁ যেতিয়া চাবই লাগিব, ঠাণ্ডা হ'লেও চায়ে যাম। আৰু ইয়াতে সংগেষ্টাৰ লেকলৈ আহিলে এতিয়া আমাৰ ইণ্ডিয়ান আৰ্মিৰ কেণ্টিনো আছে। এইটো যিহেতু বৰ্ডাৰ হয়, আৰু কেণ্টিনত চাহ তাহ খাব পাৰি, সৰুখন কেণ্টিন। মই বাৰু গৈ আছোঁ কেণ্টিনত চাহ খাবৰ কাৰণে। এতিয়া দেখাই আছোঁ বাৰু আপোনালোককো। এইটো কেণ্টিন হয়, চাওক আমাৰ ইণ্ডিয়ান আৰ্মিৰ কেণ্টিন হয়। এইটো সংগেষ্টাৰ লেক, মানে মাধুৰী লেক যে আহিছোঁ, এইটো লেকটো বাহিৰত দেখাই আছোঁ।
লেকটো বাহিৰত আৰু এইটো লেকৰ ওচৰতে কেণ্টিন ইয়াতে আহিলে আপোনালোকে খাব পাৰিব মই এতিয়া কেণ্টিনত কফি লৈ আছোঁ থেংক ইউ এতিয়া ইয়াতে পোৱা যায় সকলোখিনিয়ে মইতো ফিলহাল জাষ্ট যিহেতু ৰাতিপুৱা খালোঁৱে ইয়াতে একাপ ঠাণ্ডা লগাৰ কাৰণে কফি খাওঁ আৰু এয়া চাওক এটা মজা বঢ়িয়া বনাইছে চাহ মানে কফি কাপ ভাল বনাইছে কিন্তু আপোনালোকে আহিলে ইয়াতে লেক চাবলৈ আহিলে ধুনীয়াকৈ ইয়াতে কেণ্টিনত ধুনীয়াকৈ চাহ কফি ব্ৰেকফাষ্ট কৰিবই পাৰিব এতিয়া আমি সংগেষ্টা লেকৰ পৰা ওলাই দিওঁ ইয়াতে হঠাতে ৱেডাৰটো চেঞ্জ হৈ গ'ল আমি আহোঁতে ৰ'দ আছিলে আৰু ইয়াতে অলপো মেঘ নাছিলে পাহাৰকেইটা পূৰা স্পষ্টকৈ ওলাই আছিলে সেইকেইটা চাওক এই পাহাৰকেইটা এতিয়া একদম পূৰা মানে মেঘেৰে ঢাক খাই গ'ল আৰু অলপ খিচখিচকৈ বৰষুণো পৰিব ধৰিছে গতিকে অতি সোনকালে আমি ইয়াৰ পৰা ওলাই দিওঁ এই লেকটোৰ পৰা আৰু যিহেতু আমি বহুত দূৰ এতিয়া যাব লাগিব আকৌ ৰিটাৰ্ণ হৈ পেলাই টাৱাঙলৈ মানে টাৱাং টাউনত আমি য'ত আছোঁ হোটেলত আৰু ইয়াতে এইটোৱে চাবলগীয়া এইটোৱে যে মানে হঠাৎ কেনেকৈ প্ৰকৃতিৰ ৰূপ সলাই থাকে মানে এই দেখিলে ৰ'দ এই বৰষুণ আৰু মানে এইটো বস্তু আপোনালোকে ইয়াত আহিলে দেখিবলৈ পাব কেনেকৈ আপোনাৰ ৰ'দ দি থকা পিছতো মেঘেৰে ঢাকি পেলাই কেনেকুৱা মানে এটা হেৰি পৰিৱেশ সৃষ্টি কৰি দিয়ে মানে এতিয়া আৰু ওলাওঁ আৰু আমি মাধুৰী লেক চালোঁ এতিয়া বমলালৈ গৈ আছোঁ বৰষুণটো কিন্তু বহুত বেছিকৈ দিছে চাই লওঁ কিমানখিনি পাওঁগৈ বাৰু ৰাতিপুৱা ওলাই আহোঁতেতো ভয়ংকৰ ৰ'দটো দিছিলে যদিও ৱেডাৰটো ঠাণ্ডাই বাহিৰত বতাহটো মানে চেঁচা বতাহ মাৰি আছিলে আৰু এতিয়া চাওক এতিয়া কিমান সময়নো হৈছে বেছি সময় হোৱা নাই 1 ঘণ্টামানৰ ডিফাৰেঞ্চতে এতিয়া এই অৱস্থা লোকেশ্যন চাওকচোন কি ধুনীয়া লোকেশ্যন বৰষুণটো এইখিনিতে অলপমান এৰিছে এই পাহাৰকেইটা তাত চাগে বৰষুণ দি আছে এইটো আমাৰ ইণ্ডিয়ান আৰ্মিৰ 6th ৰেজিমেণ্ট হয় ইয়াতে 6th ৰেজিমেণ্ট এইফালে লংগাৰ লাগি আছে গুৰুকা লংগাৰ ইয়াতে আমি চাহ খালোঁ চাহ ফ্ৰীকৈ লগতে পায়স খোৱালে মানে ক্ষীৰ খালোঁ আপোনালোকে যদি আহে ইয়াতে ফ্ৰী খাব পাৰিব এইটো আমাৰ ইণ্ডিয়ান আৰ্মিয়ে ফ্ৰী খুৱাই থাকে বৌদ্ধদেৱৰ মন্দিৰলৈ আহিলোঁ এইটো বৌদ্ধ মনেষ্ট্ৰী টাৱাঙৰ মেইন টাউনৰ মাজতেই আছে এইটো আপোনালোকে টাউন আহিলে দৰ্শন কৰিবলৈ পাব টাৱাঙৰ মেইন টাউনৰ মাজতে হয় আৰু গোটেই ছাইডটো আপোনালোকক দেখাই দি আছোঁ এইফালৰ পৰা এনেকৈ এইখন গোটেই টাৱাং টাউন আৰু মই ৰাউণ্ডটো দেখাই আছোঁ গোটেইটো এয়া বহুতেই ধুনীয়া হয় বহুত ধুনীয়া আজিৰ দিনটো ক'ত গ'লোঁ আপোনালোকক প্ৰায় দেখুৱালোঁ ৰাতিপুৱা চাহৰ দোকান বিচৰাৰ পৰা ধৰি তাৰপিছতে আমি গাড়ীখন লৈ পেলাই মাধুৰী লেক চাব গ'লোঁ একচুৱেলি বুমলালৈও গৈছিলোঁ মাধুৰী লেকৰ পৰাতো আপোনালোকক ভিডিঅ' বনাই দেখালোঁ কিন্তু দুখৰ বিষয় বুমলাত মোবাইল নিব নিদিয়ে আৰু মই বুলিয়ে নহয় আপোনালোক আহিলেও তাতে ভিডিঅ' বনাব নোৱাৰিব যিহেতু এইটো ইণ্ডিয়ান আৰ্মিৰ কিবা হেৰি ডিফেন্সৰ কথা আছে ছিকিউৰিটিৰ সেইকাৰণে ভিডিঅ' বনাব নিদিয়ে তাত এনেই চাব পাৰিব উপভোগ কৰিব পাৰিব বহুত সুন্দৰ লোকেশ্যন তাত আপোনালোকৰ চাইনাৰ বৰ্ডাৰ দেখা পোৱা যায় আৰু সেইটো আপোনালোকে আহিলে দেখা পাব মই দেখাব নোৱাৰিলোঁ আৰু তাৰপিছত আমি ৰিটাৰ্ণ হৈ বৌদ্ধ মনেষ্ট্ৰী গৈছিলোঁ দেখাইছিলোঁ মই এইটো তাৰপৰা মাৰ্কেটখন অলপ ঘূৰিলোঁ টাৱাং মাৰ্কেটখন যিহেতু আজি আমাৰ ইয়াতে লাষ্ট আৰু থকা হিচাপত তাৰপৰা কাইলৈ ৰিটাৰ্ণ হওঁতে আমি ৰাস্তাত চেলা পাই যাম যশৱন্তগড় পাই যাম এনেকৈ কৰি যি পাওঁ আৰু এটা ৱাটাৰফল আছে কি ৱাটাৰফল আছিলে দিগন্ত জং ৱাটাৰফল সেইটো ৱাটাৰফলো আছে এনেকৈ যিমানখিনি কাইলৈ সামৰি ল'ব পাৰোঁ সেইখিনি কাইলৈ দেখুৱাম আপোনালোকক আৰু আজিৰ ভিডিঅ'টো যিহেতু বহুতেই দীঘল হৈ গ'ল আপোনালোকতো ইমান আমনিও নিদিওঁ দিয়কচোন আৰু দেখাব নোৱাৰি ন এটা ভিডিঅ'ত ইমানখিনি আমনি পাব আপোনালোকে চাই
গতিকে আজিলৈ এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ। শুভৰাত্ৰি।